হাই বন্ধুসকল, কেনে আছে? ইউটিউব চেনেল চাৰ্মিং ক্ৰিয়েটৰ্ছলৈ মই ধ্ৰুৱজ্যোতি তামুলীয়া আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যোগৰ ধাৰণা সম্পৰ্কে দ্বিতীয়টো পাঠ আগবঢ়াবলৈ লৈছোঁ। দ্বিতীয় শ্ৰেণীৰ বাবে প্ৰয়োজনীয় এই পাঠটিত আহকচোন আমি আগবাঢ়োঁ। মইনাহঁত, আজি আমি তোমালোকক যোগৰ বিষয়ে কিছু কথা শিকাম। আমি ইতিমধ্যে যোগ কৰিবলৈ শিকিছোঁ, নহয়নে বাৰু? আজি আমি অকলা যোগ শিকিম। এই যে দুটা সংখ্যা আমি দেখিছোঁ, 15 আৰু 27, আমি ইহঁত দুটাক যোগ কৰিম। সংখ্যা দুটা হৈছে 1 10 5 15 আৰু 2 10 7 27। এতিয়া আমি প্ৰথমে এককৰ ঘৰৰ দুটা অংক 5 আৰু 7ক যোগ কৰিম। আহাচোন, এই যে 1 2 3 4 5, 1 2 3 4 5 6 7, এই 7টা আৰু 5টা আমি লগ লগাই এইবাৰ যোগ কৰি চাওঁ। 1 2 কেইটা পালোঁ বাৰু? 12টা, নহয়নে? 1 10 2 12টা আমি পালোঁ। এইবাৰ আমি এই 12ৰ দশকৰ ঘৰৰ 1টোক বাকী দশকৰ ঘৰৰ সংখ্যাকেইটাৰ ওপৰলৈ লৈ আহোঁ। এইবাৰ আমি দশকৰ ঘৰৰ অংকবোৰ যোগ কৰিম। 1 1 আৰু 2। আহাচোন যোগ কৰি চাওঁ। চাৰিটা পালোঁ, হয়নে নহয় বাৰু? এইবাৰ আমি পালোঁ দশকৰ ঘৰত 4। 4 10 2 42। 15 আৰু 27 যোগ কৰিলে আমি পালোঁ 4 10 2 42। উত্তৰটো হ'ব 42। ভিডিঅ'টো চাই কেনে পালে বাৰু জনাবচোন। লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ, পুনৰ লগ পাম।